প্ৰতিদিনে সম্পৰ্ক ভংগাৰ কথা চিন্তা কৰি কন্দাতকৈ একেবাৰে শেষ কৰি দি কন্দাই ভাল। বৰষুণ তেতিয়াই হয় যেতিয়া আকাশ মেঘৰ ওজন সহিব নোৱাৰে। ঠিক তেনেকৈ তেতিয়াই চকু পানী ওলায় যেতিয়া হৃদয় আৰু কষ্টৰ ওজন সহিব নোৱাৰে। সেইকাৰণেই আজি মোৰ জীৱনত ভাল পোৱা বুলি আৰু একো নাই। আছে মাথো দুখ, কষ্ট আৰু বেদনা। এই পৃথিৱীত কষ্ট কাক কয়? ধোকাই একমাত্ৰ শিকায়, যিয়ে অন্ধৰ নিচিনা মানুহক বিশ্বাস কৰে। মই হেৰাই গ'লেও একো ভয় নাই, কাৰণ মোক বিচাৰি ওলোৱা কোনেও নাই। মই কষ্ট পালেও একো ক্ষতি নহয়, কাৰণ মোক বুজি পোৱাৰ কোনেও নাই। মোৰ তেজত মিহলি হৈ গৈছা তুমি, সেইকাৰণেই মৃত্যু অবিহনে কেতিয়াও ভুলিব নোৱাৰিম তোমাক। আজি এটা বস্তু বিশ্বাস কৰিলেও যে কাৰোবাক বিচাৰিলেও সঁচাকৈয়ে পোৱা নাযায়। কথাটো এনেকুৱা নাছিলে যেনেকুৱা তুমি মোৰ লগত কৰিলা। সঁচাকৈ কাৰোবাৰ ওচৰৰ মানুহ হ'ব খুজিছিলোঁ, কিন্তু আজি চবতকৈ দূৰৰ হৈ গ'লো।